পকি আছে এইবোৰ এয়া ৰাকেশ কুমাৰ বড়ো মিষ্টাৰ ইণ্ডিয়াৰ কামাল মিষ্টাৰ ইণ্ডিয়া সুন্দৰকৈ লাগিছে অপূৰ্ব দৃশ্য মনবোৰ কিবা আমাৰ জলকীয়া বিক্ৰী কৰি কিমান টকা পালে প্ৰায় মায়ে পাইছোঁ 2000 মান পালে 2000 পালে বা বুঢ়িয়াই কি জলকীয়া 2000 চাৰিটাত 10 টকা 4টাত 10 টকা হা ধুনুৱা ধুনুৱে ৰাস্তা বিচাৰি পোৱা নাই আমাৰ লগত আহিবলৈ এইফালে ভিটি থৈ দিয়া আছে যে টুটু চৰাই খাই এতিয়া খতম কৰি দিছে আধা দেই সঁচাকৈ ক'ত আছে টুটুৱে চাওঁ মই লুকাই আছে নেকি আমাৰ টুটুৱে এইফালে ভিটি থৈছে যে তাই আহিব পৰা নাই মামা ঐ কোনে দাঙি আনিব নালাগে থাক আহিবি নালাগে যাওঁৱে আৰু আমি দেই দেই आजा बिटिया मेरा बिटिया रानी कम अरे मुखते चली गई थी आराम भी चला नमस्कार बंधु बान्धवीসকল खुलुमबाय लोगोफोर की खबर আপোনালোকৰ खबर निश्चय ভাল আজি আকৌ আহিছো আপোনালোকৰ মাজত অন্য এটি ব্লগ লৈ আপোনালোকে ভাবিছে চাগে ভিডিঅ'বোৰ চাই কিনো জলকীয়া খেতি জলকীয়া দেখাই থাকে বুলি আমি দেখাবই লাগিব কাৰণ অৰ্গেনিক খেতি কৰি আমি সঁচাকৈ বহুত ভাল লাগে আৰু আমি ভাল পোৱা বস্তুবোৰ মই আপোনালোকৰ মাজত শ্বেয়াৰ কৰি ভাল পাওঁ সেইবাবে শ্বেয়াৰ কৰিছোঁ লগতে আজি আমি আকৌ নিজৰ বাবে অকমান ঘৰৰ পৰা বাহিৰলৈ ওলাই যাব বিচাৰিছো আশা কৰোঁ আপোনালোকে আমাৰ ভিডিঅ'টি শেষলৈকে চাব বুলি আমি ক'তনো যাওঁ আপোনালোকক অলপ দেখাই থাকিম তেনেহলে বলক আমাৰ ভিডিঅ'টি উপভোগ কৰোঁ আমি তেজপুৰলৈ গৈ আছো মোৰ বান্ধৱী আকৌ আজি লগ পাইছো তাই লাজ কৰিছে দেই আমি তেজপুৰত ক'ত গৈ আছো আপোনালোকক দেখাই আছো অলপ পিছত এতিয়া নকওঁ বাৰু আমি ক'ত গৈ আছো কাৰণ গম পালে ভাল নালাগে ন আৰু হয়তো গম পালে বহুতে বেয়াও পাব পাৰে ভালো পাব পাৰে পিছত গম পাব আপোনালোকক আমি সাৰপ্ৰাইজ দি আছো আমাৰ বান্ধৱীবোৰক বহুতকে লগ কৰিছিলোঁ আমি টাইম মিলাব নোৱাৰাৰ বাবে আমি দুইজনী আহি গ'লোঁ আৰু আজি আমাৰ ড্ৰাইভাৰটা গাড়ী চলাই আছে আমি ৰাঘৱ চাবলৈ গৈ আছোঁ এওঁলোকৰ বিয়াৰ পিছত প্ৰথম অসমীয়া বোলছবি চাবলৈ গৈ আছে হানিমুন গৈ আছে বুঢ়া বুঢ়ী আজি প্ৰথম চিনেমা তাকো যতীন বৰাৰ ৰাঘৱখন চাব গৈ আছোঁ এতিয়া পামগৈ আৰু किसी के चेहरे की शान हमसे है किसी के लहराते बालों की जान हमसे है किसी के कोमल स्पर्श की वजह है हम किसी के दर्द की दवा है हम हर शहर हर जगह है हम हर दिल में सदा है हम 1952 से কোনোবাই ভাল পায় নে বেয়া পায় মই সেইটো নাজানো বা মই সেইটো ভাবি নাথাকোঁ আৰু কিন্তু মই নিজে ভাল পোৱা কামটো মই নিজে কৰি ভাল পাওঁ আৰু মই এইটোৱে ক'ব বিচাৰিছোঁ মই ছোৱালী থকাৰ পৰাই মই যতীন বৰা তেখেতৰ অভিনয় খুব ভাল লাগে তেখেতৰ অভিনয় কৰাবোৰ মোৰ সঁচাই ভাল লাগে বাবে মই তেখেতৰ চিনেমাবোৰ চাওঁ সেইবাবে আমি আহিছোঁ
খাবলৈ খাই পুৰা পুৰা বনাবি ন ৰাঘৱ মুভিখন চাই সঁচাকৈ ভাল লাগিল আমি মুভিটো চাই এনেকৈ ঘৰমুৱা হ'লোঁ আমি চাৰিজনে আজি নিজৰ বাবে অলপ সময় ল'লোঁ হাঁহি ফূৰ্তিৰে দিনটো পাৰ কৰিলোঁ সঁচাকৈ বৰ ভাল লাগিল আশা কৰোঁ আপোনালোকে আমাৰ ভিডিঅ'টো ভাল পাইছে বুলি আজি ইমানতে শেষ কৰিলোঁ